যাদু ভাল দেখাইছে বাৰু দেই কিবা নামটো সুধিছে নামটো কি আছিলে নামটো কৈছিলে নহয় ৰূপালী নাথ কথা প্ৰশ্ন সুধিতে থাকিলে কষ্ট পোৱা নহয় কোৱা মানে থিয় হৈ থাকিব লাগে কিবা তোমাৰ ঘৰ কোন জেগা কেনেকৈ আছে বি এখন তোমাৰ মা দেউতা আছে নাই ঘৰত আৰু কোন কেনেকৈ আছে কিন্তু কথা পাতিলে ক'বা আছিল মই চাই আছোঁ বস্তু এটা চাই আছোঁ এতিয়া তই মই দেখামগৈ আকৌ আমাৰ ঘৰ একজেক মানুহখিনি আছে ন চব কেনেকৈ যে বনাই এইবিলাক ন কেনেকৈ যে বনাই আছে হা কিবা এটা আছে কাৰণ এই বস্তুটো প্লাষ্টিকৰ হয় অৰিজিনেল হোৱাটো সেইটো নহয় হয় নাই প্লাষ্টিকৰ হয় চকু মাৰি আছে ধৰক মাতিলেও মাতে নহয় এই বস্তুটো প্লাষ্টিকৰ হয় তলৰ মালটো মানুহজনে চকু ঘূৰাই আছে মাতি আছে ন হাতখন দাঙি দিয়া বাৰু তোমাৰ হে কেলে নোৱাৰা আঙুলি আছে না চাওঁ দেখুৱাব আঙুলিকেইটা চাওঁ বাৰু আঙুলিকে চাওঁ কেলে নোৱাৰা দেখুৱাবলৈ তাই লুকাই আছে এইফালে আকৌ লুকুৱাই থৈ দিছা মানে তুমি হয় হাঁহি দিছে কি নাম আছিলে তোমাৰ নামটো কি আছিলে তোমাৰ কি নাম আছিলে নাম বৰ ধুনীয়া নাম দেই শুনিছা নাই বৰ ধুনীয়া নাম বোলো গাঁওখনৰ নাম কি আছিলে বুজিছা নাই গাঁওখনৰ নাম কি আছিলে এয়া চিচা লাইক আছে চিচাখনত ধৰিব নোৱাৰি সেইলিখা চিচা আছে চিচাখন থাকিব লাগিবই তাই বহি আছে অকল চিচাখন থাকিব লাগিবই সিহঁতৰ ঘৰখনৰ পৰিয়াল জানা আছিল আকৌ তুমি বহুত দিয়ে সুধিছা মই বস্তা চাই আছো কেনেকৈ কি কৰিছে মই সেইটো চাই আছো লাহে হাঁহি থাকে ন কেনেকৈ যে বনাই আছে হাতখন উলিয়াই দিলে গম পাম কেনেকৈ হাতখন উলিয়াই দিয়াব এনেকৈ থিয় হৈ দিয়াব থিয় হ'ব নোৱাৰা বহি আছা মানে তুমি বহি আছা তুমি নাই বহি আছা তুমি থিয় হ'ব নোৱাৰো বুলি ক'লা যেতিয়া বহি আছা তুমি অলপ দি আগত ক'লা বহি এই থিয় হ'ব নোৱাৰো বুলি ক'লা মানে বহি আছা সেইটো কথা কি কৈছে বহি আছে তোমালোকৰ ঘৰত কোন কেনেকৈ আছে হা তুমি নাজানা তোমালোকৰ ঘৰত কোন তুমি নাজানা নেকি তোমালোকৰ ঘৰত কোন আছে তুমি নাজানা কোন আছে দাদা কোৱা ভাইটি ভণ্টি নাই সুধিলে কিবা মই কেনেকৈ চাই আছে বস্তুটো সেইটো চাই আছে মই একদম একজেক্ট চব মানুহজনে কথা এনেকৈ আছে মানে চকু মাৰি আছে বা কথা চাই আছে ন হাঁহি দিব কেনেকৈ বনাই
10 মিনিট হ'ল জানো অকল বাধাটোহে দিছোঁ বহিয়ে আছে থিয় হৈ থকা নাই কিতাপ অফ কৰিলে নেকি হৈ গ'ল হৈ গ'ল টাইম কি টাইম হৈ গ'ল নে কিনো হা ওলাই যাব দিয়া ৰাস্তাটো